पानी जिनके पिहा लगे शिखर हमारा भूख लगते है तो खाना होता है। हे दोस्तों वेलकम बैक टू माय चैनल। আজি ব্লগটো বেছি খাস নহয় কাৰণ মই আজি আছো মোৰ দোকানখনত চেলুনতে আছো বঢ়িয়াকে চশমাযোৰ হল খাটো চশমাযোৰ গ্লাছখন ভাঙছে অলপ হয় না ভাবি কি বনাবলৈ কৈছে কাৰণ কাংকাল না মই জানাও না কথা মাইকটা লৈছো মাইকটা কম দামী মোটা 312 টকা মাইক এটা লৈছো মই মাইকটা লৈ বঢ়িয়াকে চলাখানো উল্টাই পিন্ধু মই উল্টা মানুহ উল্টা দেখৰ পাল্টা মানুহ চশমাৰ ওপৰত থৈ দিম আন্ধা দেখা পাই বুলি তে বঢ়িয়াকে কাস্টমাৰ নাই বহি আছো কেলা ভাল নালাগে কাস্টমাৰে নাহে এই গৰমত টেংটিঙা গৰম হাত কি কাস্টমাৰ হ'ব কৰ পৰা কাস্টমাৰ আহিব কেলা কাস্টমাৰ আহিলে ভাল লাগে এটা আইছে নেকি কাস্টমাৰ কি কয় আহিছে আপোনাৰ কাস্টমাৰ যি নহওক এটা দুটা কাস্টমাৰ আহিলে ভাল লাগে দোকানৰ ভিতৰত অলপ সোমাই যাওঁ দোকানৰ ভিতৰত সোমাই যোৱাৰ পাছত বঢ়িয়াকে আহিলো এতিয়া মানে কি কাস্টমাৰ গিলা আহি অলপ ভাল লাগিল দুই এটা কাট ফুৰে বেছি নহয় দুটা তিনটা কাটলো বেছি নহয় ৰে চশমাযোৰ গেল ভাঙি গেল তো কটা কটা মই চশমাযোৰ ভাঙি গেল তো ভাই কেলা क्या गजब का दिन हो गया रे बाबा चशमाযোৰ ভাঙা গया চশমাযোৰ ভাঙি গেল একো নহয় দে একঠিঙা বগলী হেন হলেও হ'ব মিংগো হল না চশমাযোৰ একঠিঙা বগলী তেও বেষ্ট একো নাই তো গাইজ বেছি লম্বা নকৰো ব্লগটা কাৰণ আজি কাস্টমাৰ বিৰাট গুচি আহিছে তেও এটা ভিডিঅ' বনাইছো আপোনালোকৰ কাৰণে বঢ়িয়াকে লাইক কমেন্ট শ্বেয়াৰ ঠক দিব আগে ঠক 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 ঠককে থ্যাংক ইউ গাইজ চশমাযোৰ চাই লাইক এটা কৰি দিব ঠককে থ্যাংক ইউ লাইক কমেন্ট শ্বেয়ার ঠকার আগতে মানে কি কাস্টমার টা আইছে জিনো কাস্টমার টা বের মা কাটন ভরে কাস্টমার টা কাটার দুখাং ভাগ ভরে সাইডে পেয়ে কাস্টমার কেনে আইছে কেনে কাটন নি হেয়ার কাট চাই থাক গাইস কাস্টমার আহি পাল ইতিমধ্যে ইয়াক মই এবার ভরাকে আর একবার টেং হেয়ার কাট দিম ভরাকে তো চাই থাকো ভিডিওটো কেনে কেনে কাটন লাস্ট দুখাম কাটি কুটি আইছে না আর ভিডিও বানাবা দিগদার चला दीजिए पूरा हेयर कट टू पर मुझे जिनको हेयर कट नहीं मुझे पूरा साइड ऑफ वीडियो तो जो फर्स्ट टाइम माने इसमें के हेयर कट दिया वो वीडियो तो साइड के नहीं वीडियो অলপ মানে হেৰি হল মানে কি কয় পিয়াজ লাগা বুলি কয় না পানী জিনকে পিহা লাগে শিখৰৰ আমাৰ ভোক লাগছে আমি তো খাম এটা তো ৰেডি হলো ভাই আৰু আৰম্ভ কৰিম কাটা আগে কিছু দিন মাথা নাগে দিম একে কেনে লাগিল কাটটো অলপ চাই দিছো কবি ভৰা কেনে কাটটো দিছো অলপ আন্ধাৰ হয় দেখা নাবি অলপ আন্ধাৰ হয় দি অলপ এই কাটটো চাবি কেনে কাটটো দিছো একেবাৰে কেনে লাগছে কাটটো কমেন্টত জনাবা তো গাইস এটা দিন ফাইনালি মানে কি এটা ভিডিও বানাই দিলো চুৰিৰ হেয়াৰ কাটিং বঢ়িয়াকে তো ভিডিওটো কেনে লাগিল মানে কমেন্টত জনাবা লাইক কমেন্ট শেয়ার ঠক পাই ঠক ঠককে থ্যাংক ইউ গাইস বাই বাই